প্ৰিয় বন্ধু বান্ধৱীসকল জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কি দেখাবলৈ গৈ আছোঁ থাম্বনেইলখন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে। গতিকে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ একমাত্ৰ মৰমৰ ভগ্নী লনী ফুকন গগৈ আৰু জোৱাই ধনু গগৈৰ জীৱনলৈ আজি 7 মাহৰ পূৰ্বে আহিল এটি মৰমৰ কন্যা সন্তান আৰু মোৰ অতিকৈ মৰমৰ ভাগিনী। আজু আইতাকে মৰমতে তাইৰ নাম ৰাখিলে মণি আৰু গণকৰ মতে আমি তাইৰ নাম ৰাখিলোঁ হিৰণময়ী। অসমীয়াত হিৰণময়ী নামৰ অৰ্থসমূহ হৈছে এনেধৰণৰ: সোণালী ছোৱালী, হৰিণ সদৃশ, সোণালী ইত্যাদি ইত্যাদি। আজিকালি তাই খোৱা বস্তু দেখিলেই খাবলৈ বিচাৰে, আনে কিবা খাই থকা দেখিলেও খাবলৈ আমনি কৰে। কৰিবই দিয়কচোন, কিয়নো তাই বৰ্তমানে দিনক দিনে ডাঙৰ হৈ আহিছে, কাৰণ এতিয়া তাই খেলিব পৰা হৈছে, যাৰ বাবে তাইক গোটেই বিচনাখনেই প্ৰয়োজন, আৰু সেয়ে এতিয়া মাকৰ স্তনপানেৰে তাইৰ ভোক নুগুচে। যি কি নহওক, এই কাল আমিও পাৰ কৰি আহিছোঁ। আচল কথা হ'ল আজি 1 সপ্তাহৰ আগতে তাইৰ অন্নপ্ৰসন্ন নিয়মটো অনুষ্টুপীয়াকৈ কৰা হ'ল। সেয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অদূৰ ভৱিষ্যতে তাইও চাব পৰাকৈ স্মৃতি হিচাপে সাঁচি ৰাখিবৰ বাবে এইদৰে সৰুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। তেন্তে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি চাওঁ আহকচোন। তাইৰ সম্বন্ধীয় ডাঙৰ মামা টিংকু আৰু সৰু মামা ঘুটুৱে তাইক কেনেকৈ জীৱনৰ প্ৰথম মুঠি অন্ন মুখত দিছিল, লগতে তাইৰ দুষ্টালিসমূহ। আমি সেইটো লৈ লোৱা, কোনটো লোৱা? বহিখনে চুই আছে গণ বহিছিলে, বহিখনে চুই আছে, পঢ়িব দেই। এনেই দিদে কওঁতো ধৰি ল তাৰ হাত গোটেইতে ধৰি Ya, kau muka anda.
গুটু মামা চেলেকা দে নহ'লে সেয়া উৎপাত হৈ গৈছে আছে বাকী আছে সদৌ শেষত হিৰণময়ী নামৰ সৈতে মিল থকাকৈ তাইৰ জীৱনো সোণালী হওক তাৰে বহু শুভকামনা জনাই আশীষ মৰম আশীষেৰে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।